Hi friends, আজি আমি numerical reasoning ওপৰত অলপ ডিসকাস কৰিম। So firstত কিছুমান কোৱেশ্চন চাই লওঁ হক। First question টো হৈছে find out missing numbers in the series. ইয়াত এটা নম্বৰ মিসিং আছে যেটো আমি বিচাৰি উলাব লাগে। So question টোত first of value গিটা হৈছে 37, 38, 42, 51 question mark. So ইয়াৰ options গিটা হৈছে 49, 54, 67, 48 আৰু ইয়াৰ আনসাৰ টো হ'ব লাগে 67 সো এটো কেনেকৈ ওলালে ইয়াত আমি সলিউশন টো চাম 37 আৰু 38 ৰ মাজত 1 টাইমছ এটা গ্যাপ আছে 38 আৰু 42 মাজত 4 টাইমছ এটা গ্যাপ আছে 42 আৰু 51 ৰ মাজত 9 টাইমছ এটা গ্যাপ আছে সো তাৰ পিছৰ ভ্যালুটো আমি বিচাৰি উলিয়াব লাগে সো আমি যেতিয়া এটো চাম 1 টো হৈছে 1 স্কয়াৰৰ ভ্যালু 4 টো হৈছে 2 স্কয়াৰৰ ভ্যালু 9 টো হৈছে 3 স্কয়াৰৰ ভ্যালু সো নেক্সটত এটো আমি যেটা চাইছো দেখিছো যে এটো ইয়াত ভ্যালু গিটা ইনক্ৰিজ হৈ গৈ আছে সো স্কয়াৰ নেক্সট টু হ'ব 4 স্কয়াৰ সো 4 স্কয়াৰৰ ভ্যালুটো হ'ব 16 সো আমি যেতিয়া 51 ৰ লগত 16 প্লাস কৰিম তেতিয়া আমি ভ্যালুটো পাম 67 সো এই আনসাৰটো হ'ব 67 নেক্সট কোৱেশ্চনটো হৈছে 26 27 30 31 36 37 তাছত কোৱেশ্চন মাৰ্ক এই অপচনস গিটা হৈছে 44 45 39 38 আয়া কারেক্ট আনসার টো হ'ব 44 ইয়া সলিউশন টো হৈছে 26 আৰু 27 ৰ মাজত 1 গ্যাপ এটা আছে 27 আৰু 30 মাজত 3 গ্যাপ এটা আছে 30 আৰু 31 ৰ মাজত 1 গ্যাপ এটা আছে 31 আৰু 36 ৰ মাজত 5 গ্যাপ এটা আছে তাছত 36 37 ৰ মাজত 1 গ্যাপ এটা আছে সো নেক্সট টু ভ্যালু আমি উলিয়াব লাগিব সো এটা আমি দেখিছো যে ইয়াত যেটা প্ৰাইম নাম্বাৰ হয় এইগিটা ইনক্ৰিজ হৈছে আৰু বাকি 1 টো কনস্ট্যান্ট হৈ গৈ আছে সো আমি নেক্সট প্ৰাইম নাম্বাৰ যেটো হ'ব 357 সো ইয়া নেক্সট টু হ'ব 7 সো ইয়াত যেটা আমি 37 ৰ লগত 7 প্লাস কৰিম তেতিয়া আমাৰ ভ্যালুটো হ'ব 44 সো আনসাৰটো হ'ব 44 Next series to is 5, 7, 11, 19 question mark. Your options gita is 26, 31, 28, none. Your answer to hobo lage none. Your solution to hobo 5 aru 7 or mazot 2 gap ase 7 11 or mazot 4 gap ase 11 aru 9 or mazot 19 or mazot 8 times of gap eta. So 8 value gita ami jeta sam 2 to is 2 to the power 1 value 2 square of value is 4 2 cube of value is 8 so next time আমি যেতে পাওয়ার গিটা বহাই দিম 2 to the power 4 ইয়া ভ্যালু তো হ'ব 16 so আমি যেতিয়া এই 19 to লগত 16 প্লাস কৰিম তেতিয়া আমাৰ ভ্যালুটো লাব 35 35 এই অপশন গিটা নাই so এই আনসারটো হ'ব নন Next question 11 8 6 5 5 6 8 11 question mark your options gita hoise 13 15 12 18 a correct answer to hobo 15 ya solution to saw yat 11 aru 8 er majot -3 gap ase 8 aru 6 er majot -2 gap ase 6 aru 5 er majot -1 gap eta ase 5 aru 5 er majot 0 gap আগো এটো ইনক্রিজ হৈ গৈছে ইয়াৰ সিরিজ টো ইকন পা 5 আৰু 6 ৰ মাজত +1 6 আৰু 8 ৰ মাজত +2 8 আৰু 11 ৰ মাজত +3 সো নেক্সট আমি যেটো ভ্যালু উলিয়াব লাগে হেতু কাৰণে আমি ইয়াত দেখিছো যে ইয়াত সিরিজ টো নেগেটিভ বা পজিটিভলৈ গৈ আছে সো নেক্সট ভ্যালুটো হ'ব 4 আমি যেতিয়া 11 ৰ লগত 4 প্লাস কৰিম তেতিয়া আমি পাম 15 সো ইয়াৰ আনসাৰটো হ'ব 15 নেক্সট কোৱেশ্চন 1 9 36 question mark your options gita hoise 84 100 78 68 and the correct answer to hobo 100 ya solution to saw kenake ulale 1 aru 9 er majot 8 times gap eta ase tasot 9 aru 36 er majot 27 times gap eta ase so ya next jito ami uliaba lage value to hetu kana ami saisu je yat 2 cube 3 cube যেটা ভ্যালু এগিটা 8 আৰু 27 ইয়াত
কিউবৰ এইকেইটা ইনক্ৰিজ হৈ গৈ আছে চ' নেক্সট টাৰ্মটো হ'ব 4 কিউব চ' 4 কিউবৰ ভেলুটো হয় 64 চ' আমি যদি 36ৰ লগত 64 প্লাছ কৰোঁ তেতিয়া আনচাৰটো ওলাব 100 ইয়াত মন কৰিবলগীয়া এটা কথা আছে যে আমি যেতিয়া ৰিজনিং কৰোঁ মেথছত তাত কিছুমান ৰুলছ আছে আৰু সেই ৰুলছকেইটা যদি আমি পাৰোঁ তেতিয়া আমি অতি সোনকালে আনচাৰকেইটা উলিয়াব পাৰিম ইয়াৰ এই ৰুলছকেইটাৰ ভিতৰত হৈছে 7টা সেইকেইটা হৈছে পাৰফেক্ট স্কুৱেৰছ পাৰফেক্ট কিউবছ প্ৰাইম নাম্বাৰছ অড নাম্বাৰছ ইভেন নাম্বাৰছ মাল্টিপলছ অফ নাম্বাৰছ ডিভিজন অফ নাম্বাৰছ ফাৰ্ষ্ট ৰুলটো হৈছে পাৰফেক্ট স্কুৱেৰৰ ইয়াত কি হয় হিয়াৰ দ্য চিৰিজ কনচিষ্ট অফ নাম্বাৰ ডেট আৰ পাৰফেক্ট স্কুৱেৰছ অফ 1 2 3 4 5 6 এটচেট্ৰা ইয়াত এটা এক্সাম্পল দিয়া আছে 1 4 9 16 25 আৰু ইয়াৰ আমি যেতিয়া স্কুৱেৰ ভেলুকেইটা চাম 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ 5 স্কুৱেৰ ইয়াত মানে স্কুৱেৰৰ ভেলুকেইটা ইনক্ৰিজ হৈ গৈ থাকে এই চিৰিজটোত চ' এনেকুৱা প্ৰায় কুৱেশ্যন এক্সামত আহি থাকে কম্পিটিটিভ চ' ইয়াত মই 1ৰ পৰা 10ৰ ভিতৰত 1ৰ পৰা 10ৰ ভিতৰত যিকেইটা ভেলু হয় সেইকেইটা দি দিছোঁ 1 4 9 16 25 36 49 64 81 100 ছেকেণ্ড ৰুলটো হৈছে পাৰফেক্ট কিউবছৰ ইয়াত কি হয় দ্য চিৰিজ কনচিষ্ট অফ নাম্বাৰ ডেট আৰ পাৰফেক্ট কিউবছ অফ 1 2 3 4 5 6 এটচেট্ৰা এই চিৰিজটোত কি হয় কিউবৰ ভেলুকেইটা ইনক্ৰিজ হৈ গৈ থাকে চ' ইয়াত এটা এক্সাম্পল দিছে 8 27 64 125 216 চ' ইয়াত এটা কুৱেশ্যন দিব পাৰে ইয়াৰ পিছৰ ভেলুটো কি হ'ব চ' আমি ইয়াত 7ৰ যেতিয়া কিউবটো ল'ম সেই ভেলুটোৱে ইয়াৰ আনচাৰটো হ'ব চ' ইয়াত আমি এটা 1ৰ পৰা ধৰি 10লৈকে যিকেইটা নাম্বাৰছ আছে তাৰ কিউব ভেলুকেইটা দিয়া আছে 1 8 27 64 125 216 343 512 729 1000 চ' যদি আমি 7 কিউবৰ ভেলুটো বিচাৰোঁ তেতিয়া ইয়াত আমি দেখিম 343 আছে থাৰ্ড ৰুলটো হৈছে প্ৰাইম নাম্বাৰ এটা প্ৰাইম নাম্বাৰ কাক কয় যিবোৰ নম্বৰ একেদি ডিভাইড হয় বা সি নিজকে ডিভাইড কৰিব পাৰে যেনেকৈ 2 3 5 7 এটচেট্ৰা চ' ইয়াত কি কৈছে দ্য চিৰিজ ইনক্ৰিজেছ উইথ অৰ ডিক্ৰিজ উইথ প্ৰাইম নাম্বাৰছ তাৰমানে চিৰিজটোত প্ৰাইম নাম্বাৰবোৰ ইনক্ৰিজো হ'ব পাৰে ডিক্ৰিজো হ'ব পাৰে ইয়াত এটা এক্সাম্পল দিয়া আছে 2 4 7 12 19 চ' আমি যদি গেপকেইটা চাওঁ তেতিয়া হ'ব 2 3 5 7 নেক্সটটো হ'ব 9 চ' ইয়াৰ নেক্সটৰ ভেলুটো হ'ব 19 প্লাছ 9 28 আমি এক্সাম্পলৰ ইয়াত প্ৰাইম নম্বৰ কিছুমান দিছোঁ 1ৰ পৰা 10ৰ ভিতৰত 2 3 5 7 4 নম্বৰ ৰুলটো হৈছে অড নাম্বাৰ অড নাম্বাৰো প্ৰাইম নম্বৰৰ নিচিনা 1 দি ডিভাইড হয় বা নিজে সি নিজক ডিভাইড কৰে ইয়াত কৈছে দ্য চিৰিজ ইনক্ৰিজেছ অৰ ডিক্ৰিজেছ থ্ৰু অড নাম্বাৰছ চ' এটা এক্সাম্পল দিয়া আছে 5 6 9 14 21 চ' ইয়াতো আমি গেপিংটো দেখিছোঁ 1 ইনক্ৰিজ হৈছে 3 ইনক্ৰিজ হৈছে 5 ইনক্ৰিজ হৈছে 7 ইনক্ৰিজ চ' নেক্সটটো 9 ইনক্ৰিজ হ'ব আৰু 1ৰ পৰা 10ৰ মাজৰ যিকেইটা অড নম্বৰ সেইকেইটা হৈছে 1 3 5 7 9 নেক্সট ৰুলটো হৈছে ইভেন নাম্বাৰছৰ ইভেন নম্বৰ কাক কয় যিবোৰ নম্বৰ 2 দি ডিভাইড কৰিব পাৰি যেনেকৈ 2 4 8 6 10 12 এনেকুৱা চ' ইয়াত এটা এক্সাম্পল দিছে 1 3 7 13 21 ইয়াৰ মাজত যিকেইটা গেপ আছে সেইকেইটা হৈছে 2 4 6 8 চ' এই গেপকেইটা 2 দি ডিভাইড কৰিব পাৰি আৰু এইটো কণ্টিনিউৱাছলি ইনক্ৰিজ হৈছে চ' নেক্সট ভেলুটো ধৰক 10 হ'ল তাৰপিছত 12 হ'ব চ' ইয়াৰ নেক্সট ভেলুকেইটা হ'ব 21ৰ লগত আমি 10 প্লাছ কৰিলে 31 পাম 31ৰ লগত 12 প্লাছ কৰিলে আমি 43 পাম আৰু 1ৰ পৰা 10ৰ ভিতৰত যিকেইটা ইভেন নম্বৰ আছে সেইকেইটা হৈছে 2 4 6 8 10 নেক্সট ৰুলটো হৈছে মাল্টিপলছ অফ নাম্বাৰছ ইয়াত কি হয় দ্য চিৰিজ ইনক্ৰিজেছ অৰ ডিক্ৰিজেছ থ্ৰু মাল্টিপলছ অফ নাম্বাৰছ এটা এক্সাম্পল দিয়া আছে 1 2 3 4 চ' আমি দেখিছোঁ যে এই চিৰিজটো কণ্টিনিউৱাছলি ইনক্ৰিজ হৈ গৈ আছে 1 2 3 4 চ' ইয়াত আমি দেখিম যে ইয়াত কি হৈছে 1 into 1 1ৰ ভেলু 1 into 2 2 ভেলু 1 into 3 3 ভেলু 1 into 4 4ৰ ভেলু চ' ইয়াত যিটো ভেলু আছে এইকেইটা 1 দি মাল্টিপ্লাই হৈ বাঢ়ি বাঢ়ি গৈ আছে
তাৰপিছত লাষ্টৰ ৰুলটো হ'ল ডিভিজন অফ নাম্বাৰ্ছ ইয়াত কি হয় দ্য চিৰিজ ইনক্ৰিজেছ অৰ ডিক্ৰিজেছ থ্ৰু ডিভিজন অফ নাম্বাৰ্ছ চ' এটা এক্সাম্পল দিয়া আছে 600 600 300 100 চ' আমি দেখিছোঁ যে ভেলুকেইটা কমি গৈছে কিন্তু এটা গেপ ফ'ল' কৰে আৰু সেই গেপটো হৈছে ডিভিজনৰ চ' ইয়াত 600 তাৰপিছত 600 আহিলে যদি আমি ডিভাইড 1 কৰোঁ তাৰপিছত 600ৰ পৰা 300 হ'বলৈ আমি 2 ডিভাইড কৰিব লাগিব তাৰপিছত 300ক যেতিয়া 3 ডিভাইড কৰিম তেতিয়া আমি 100 পাম চ' ইয়াতে চিৰিজটো ডিভাইডৰ যিটো চিৰিজ ইনক্ৰিজ হৈ গৈ আছে 1 2 3 নেক্সটটো হ'ব 4 যদি আমি 100ক 4 ডিভাইড কৰোঁ তেতিয়া পাম 25 ইয়াত কুৱেশ্যন কিছুমান দিয়া হৈছে আপোনালোকে নিজে সলভ কৰি চাব ইয়াৰ আনসাৰ কিটো ইয়াৰ পিছৰ পেজটোত আছে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়া মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব